আজি আমি নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ দ্বিতীয় পাঠ মানৱ বন্দনা কবিতাটো আলোচনা কৰিম। মানৱ বন্দনাৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা। আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ। মানুহ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়। মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম সুতে। মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ। এই যে পৃথিৱী স্বৰ্গতো অধিক, মানুহৰ নিজাপি ঘৰ। মানুহেই দেৱ, মানুহেই খেপ, মানুহ বিনে নাই কেৱ। কৰা কৰা পূজা, পাদ্য অৰ্ঘ্যলৈ, জয় জয় মানৱ দেৱ। কবিৰ পৰিচয়। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম 1867 চনত আৰু মৃত্যু 1938 চনত। অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম। ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি। কবিতা পুথি প্ৰতিমা আৰু বীণ বৰাগী। সম্পাদিত কাকত আলোচনী জোনাকী সাদিনীয়া অসমীয়া। প্ৰতিমাখন কিমান চনৰ? 1914 আৰু বীণ বৰাগী 1923 চনৰ। মানৱ বন্দনাৰ পাঠবোধটো দিয়া আছে চোৱা। উদাৰ মানৱতাবাদ প্ৰকাশ পোৱা মানৱ বন্দনা কবিতাটিৰ মাজেদি কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰ্ততেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰি, এই কথাও কবিতাটিত পৰিস্ফুট হৈছে। কবিতাটিৰ সাংগীতিক লয়ো ইয়াৰ আন এক বিশেষত্ব। মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাটোৱেই কবিতাটোৰ ঘাই উদ্দেশ্য। শব্দাৰ্থ আৰু টোকা। শব্দ অৰ্থকেইটা চোৱা। আঘ্য মানে পূজাৰ উপকৰণ, কেব মানে কেও বা কোনো, ধৰম মানে ধৰ্ম, নিজাপি সম্পূৰ্ণ নিজৰ, ময়াপী মায়া মোহ ভ্ৰান্তি উপজোৱা জীৱ, পৰাৎপৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পৰম সত্য, পাদ্য ভৰি ধুবলৈ দিয়া পানী। প্ৰশ্নাৱলীখিনি চোৱা। ভাৱ বিষয়ক। 1 নম্বৰত আছে চমু উত্তৰ লিখা। ক নম্বৰ দিছে মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? উত্তৰ লিখিবা। মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হ'ল মানুহ সকলোতকৈ শ্ৰেষ্ঠ পৰম সত্য। খ নম্বৰ প্ৰশ্ন মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি? উত্তৰ এই পৃথিৱীত মানুহৰ জন্ম হয় আৰু মৃত্যু ঘটে। মানুহ হৈছে মায়া মোহ ভ্ৰান্তি উপজোৱা জীৱ, অৰ্থাৎ মায়ামোহত বন্দী জীৱ। সেয়েহে কবিয়ে মানুহক ময়াপী জীৱ বুলি কৈছে। গ নম্বৰ প্ৰশ্ন দিছে পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰাৰ অৰ্থ কি? উত্তৰ মানুহ হৈছে সকলোতকৈ শ্ৰেষ্ঠ। দেৱতা মানুহৰ কল্পনা, মানুহ পৰম সত্য। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে পৃথিৱীখন সুন্দৰ হয়। সেয়ে দেৱতাৰ পূজা কৰাতকৈ মানুহক পূজা কৰাই মংগল। 2 নম্বৰ প্ৰশ্নটো দিছে মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। উত্তৰ লিখিবা। কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ মানৱ বন্দনা কবিতাটিত মানৱ ধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হৈছে। পৃথিৱীত চামে চামে মানুহৰ জন্ম হৈছে আৰু মৃত্যু ঘটিছে। পৃথিৱীত মানুহৰ জন্ম মৃত্যুৰ সোঁত অবিৰত। সেয়ে পৃথিৱীখনক মৰত বোলাৰ কোনো যুক্তি নাই। পৃথিৱীত মানুহ জন্মিলে তেওঁৰ মৃত্যু হ'বই। মানুহ হৈছে সকলোতকৈ শ্ৰেষ্ঠ। মানুহৰ প্ৰতি মানুহে মৰম চেনেহৰ আচৰণ কৰিলে শ্ৰেষ্ঠ ধৰ্ম পালন কৰা হয়। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে এই মৰ্ততেই স্বৰ্গৰ সুখ পাব পাৰি। এই পৃথিৱীত মানুহেই মানুহৰ লগ সংগ, মানুহেই দেৱতা। পৃথিৱীখনেই মানুহৰ ঘৰ। সেয়েহে সকলোৱে মিলি জুলি থাকিব লাগে। মানুহে মানুহকেই দেৱতা জ্ঞান কৰি পূজা কৰিব লাগে। অৰ্থাৎ এই পৃথিৱীত সকলো মানুহ একত্ৰিত হৈ বসবাস কৰিব লাগে। 3 নম্বৰ প্ৰশ্নটো দিছে এই যে পৃথিৱী স্বৰ্গতো অধিক, মানুহৰ নিজাপি ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখা। উত্তৰ পৃথিৱীখনত মানুহেই মানুহৰ লগ সংগ। মানুহ পৃথিৱীত সকলোতকৈ শ্ৰেষ্ঠ। মানুহবোৰ একেলগে পৃথিৱীত থাকে বাবে পৃথিৱীখন মানুহৰ নিজতকৈও নিজৰ ঘৰ। স্বৰ্গ হৈছে এক কল্পনা, পৃথিৱী হৈছে বাস্তৱ। সেয়ে কবিয়ে উক্ত কবিতাফাঁকিৰ দ্বাৰা বুজাব বিচাৰিছে যে স্বৰ্গৰ সুখতকৈ এই পৃথিৱীখনতেই সকলো মানুহ একত্ৰিত হৈ থাকি পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে অধিক সুখ লাভ কৰিব পাৰি। এই পৃথিৱীত সকলোতকৈ শ্ৰেষ্ঠ হৈছে মানুহ। সেয়েহে এই পৃথিৱীখন মানুহৰ সম্পূৰ্ণ নিজৰ, আপোনতকৈও আপোন ঘৰ। 4 নম্বৰ প্ৰশ্ন দিছে তাৎপৰ্য ব্যাখ্যা কৰা। মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম সুতে। মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। উক্ত কবিতাফাঁকি কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মানৱ বন্দনা নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
মানুহৰ জীৱনটো মানুহৰ বাবে ভাল কাম কৰি পাৰ কৰাৰ প্ৰসংগত কবিতা ফাঁকি অৱতাৰণা কৰিছে। উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে ক'ব খুজিছে যে পৃথিৱীত জীয়াই থকা সময়ছোৱাত মানুহে ভাল কাম কৰি অতিবাহিত কৰা উচিত। মানুহে পৰস্পৰ মৰম চেনেহেৰে জীয়াই থকা উচিত। সমাজৰ মংগলৰ বাবে দেৱ-দেৱীক পূজা কৰাতকৈ মানুহকে পূজা কৰা শ্ৰেয়। মানুহে মানুহৰ সুখ দুখ বুজি মিলাপ্ৰীতিৰে বাস কৰিলে পৃথিৱীতেই স্বৰ্গৰ সুখ পাব পাৰি। কবিয়ে প্ৰকাশ কৰিছে যে মানুহলৈ থকা মৰমেই মানৱ ধৰ্ম। নম্বৰ প্ৰশ্নটো মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ কৰা পূজা পাদ্য অৰ্ঘ্যলৈ জয় 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 মানৱ দেৱ। উত্তৰত লিখিবা মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ কৰা পূজা পাদ্য অৰ্ঘ্যলৈ জয় জয় মানৱ দেৱ। উক্ত কবিতা ফাঁকি কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। কবিতা ফাঁকিত মানুহক দেৱতাতকৈও শ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন কৰিছে। দেৱতা মানুহৰ কল্পনাৰ সৃষ্টি, কিন্তু মানুহ পৰম সত্য। বাস্তৱ পৃথিৱীত লগ সংগ আদি বিভিন্ন ৰূপত আমি মানুহক পাওঁ। সেয়ে মানুহ দেৱতাতকৈও শ্ৰেষ্ঠ। মানুহক পূজা কৰিলে মানৱ জাতিৰ উপকাৰ হয়। সেয়ে মানুহেই দেৱতা আৰু প্ৰকৃত সেৱাৰ যোগ্য। মানুহতকৈ শ্ৰেষ্ঠ কোনো নহয়। সেয়েহে কবিয়ে দেৱতাৰ পূজা কৰাৰ সলনি পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰিব কৈছে। মানুহৰ জয়ধ্বনিৰে মানৱ ধৰ্ম পালন কৰিবলৈ আহ্বান জনাইছে। ৫ নম্বৰ ভাষা বিষয়খিনি চোৱা। ৫ নম্বৰ দিছে সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দখিনি চোৱা। মানুহ মানৱ মনুষ্য নৰ সংগ লগ বন্ধু সান্নিধ্য পৃথিৱী ধৰা ধৰিত্ৰী বসুমতী সোঁত প্ৰবাহ ধাৰা স্ৰোত স্বৰ্গ সৰগ সুৰপুৰী দেৱভৱন দেৱ দেৱতা ত্ৰিদশ অদিতিজ। ৬ নম্বৰ চোৱা। সংস্কৃত কৰ্ম ধৰ্ম আদি শব্দৰ পৰা কৰম ধৰ্ম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে এইকেইটা বিচাৰি লিখিবা। এইকেইটা লিখি থৈছোঁ। ভক্তি ভকতি মূৰ্তি মূৰতি শক্তি শকতি স্বৰ্গ সৰগ